ফ্ৰেন্ড কি খবৰ আপোনালোকৰ সকলো ভালে আছে মোৰো ভাল বৰ্ডলে ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেল আনটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আজি আমাৰ ওচৰতে মানে আমাৰ পুখুৰী কোণাতে এটা দেউল হয় তাত যাম আৰু বিহু নাচিবও যাম মই এঠাইত আৰু কিমান মানুহ হৈছে এয়া আমি গৈ আছোঁ এয়া বা মাজু বা আৰু এটা আমাৰ ডাঙৰ বা আছে এইটো বা মা গৈ আছে আমি এতিয়া মানুহ আহিছে এইটোৱে আমাৰ আশা এই আশাত শ্ৰদ্ধাৰ ৰাইজে আমাৰ যিসকলে সহানুভূতি আগবঢ়াইছে আমি আশা ৰাখিছোঁ এই সহানুভূতি ভৱিষ্যত দিনতো থাকিব এই শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ বক্তব্য দি আমাক অহা যিটো হেঁপাহ সেই হেঁপাহটো নষ্ট কৰিব বিচৰা নাই মাত্ৰ এটা কথাই আকৌ পুনৰবাৰ ক'ব বিচাৰিছোঁ দৰঙত 144 ধাৰা আইন প্ৰৱৰ্তন হৈ আছে যাতে মাদক দ্ৰব্য সেৱন কৰি বিহু পৰিৱেশ বিনষ্ট নকৰে নহ'লে আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম শ্ৰদ্ধাৰ ৰাইজ ভুল হ'লে ক্ষমা কৰিব আমি আজি এই বিহুৰ প্ৰতিযোগিতাখনি উদ্বোধনৰ কাৰণে সন্মানীয় দৰং জিলাৰ বিজেপিৰ এজন কৰ্মী আমাৰ শ্ৰদ্ধাৰ দাদা আমাৰ অভিভাৱক তুল্য আমি তেখেতক শুভকামনা কৰাৰ পাত মুহূৰ্তত শ্ৰদ্ধাৰ সন্মানীয় পুৰেণ ডেকা ডাঙৰীয়াক আমাৰ মৰমৰ শিল্পীৰূপে এখন বিহু আনেৰে তেখেতক আদৰণি জনাব বিচাৰিছোঁ এই আদৰণি জনাইছে প্ৰণৱ ডেকাই আৰু লগে লগে তেখেতক আমি মাইক্ৰফোন আগবঢ়াইছোঁ যুৱ সংঘ আৰু আঞ্চলিক ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হ'বলগীয়া মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰাকখনত এই কাৰ্যসূচী উদ্যোক্তাসকলে ৰাখিছে আৰু এই কাৰ্যসূচীটিৰ ৰূপায়ণৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিল মই বহুত দূৰৰ নহয় মই এখন গাঁৱৰেই গতিকে উদ্যোক্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মই এই কাৰ্যসূচী আমাৰ বাপুতিহন বিহু আমি উদযাপন কৰিবই লাগিব এই উদযাপনৰ যি উদ্দেশ্যে আজি কিছুদিনৰ পৰা তেখেতসকলে অশেষ কষ্ট কৰি এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণৰ কাৰণে আগবাঢ়িছে এই ক্ষেত্ৰত এই আঞ্চলিক ৰাইজৰ সহযোগিতা একান্তই প্ৰয়োজন আশা কৰিছোঁ মই এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ আগমুহূৰ্তত আপোনালোকৰ ওচৰত এটি অনুৰোধ ৰাখিম যে এই অঞ্চলটোৰ এটা বদনাম হয় আমি দেখিছোঁ বিভিন্ন বিহু মঞ্চত বিভিন্ন অনুষ্ঠানত তেনেকুৱা কিছুমান বিশৃংখল পৰিস্থিতি হয় যাহওক আপোনালোকৰ সকলোৰে আন্তৰিকতাৰে এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে সহযোগিতা বিচাৰি মোৰ যে কাৰ্যসূচী এই কাৰ্যসূচীটো ৰূপায়ণৰ কাৰণে আগবাঢ়িছোঁ ধন্যবাদ